তই এইবিলাক কি কৰিবলৈ লৈছ? আচলতে তই কি বুজাব বিচাৰিছ? মানুহৰ আগত তই মোক বদনামী কৰিবলৈ আহিছ। মই বুজি নোপোৱা নহয়। তাৰমানে তই এইটোৱে বুজাবলৈ বিচাৰিছ যে ৰামধনে নিজৰ জীয়েকজনীক আলৈ আথানি কৰিছে, নহয় জানো? নাই দেউতা, তেনেকুৱা মই একো বুজাব বিচৰা নাই। মই মাত্ৰ মোৰ নিজৰ খৰচটোহে উলিয়াব বিচাৰিছোঁ। তাৰমানে তই তোৰ খৰচ উলিয়াইছ। বাৰু ঠিকে আছে দে। কিন্তু এটা কথা তই মনত ৰাখিবি, এই ৰামধন যাতে তোৰ এই কামটোৰ কাৰণে বদনামী নহয়। হ'ব দেউতা, তুমি চিন্তা নকৰিবা। মই মোৰ নিজৰ মৰ্জিমতে কৰিব বিচাৰিছোঁ। মইচোন ঘৰত খেতি কৰোঁ বুলি সকলোৱে গম পায়। গতিকে এইবাৰ ইমান ধুনীয়াকৈ খেতি বাতি হৈছে, ঘৰৰে পাচলি যেতিয়া ওচৰতে বিক্ৰী কৰাটোনো কি ডাঙৰ কথা। একো ডাঙৰ কথা নহয়। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে তই যে একদম পাৰফেক্ট কাম এটা বাছি লৈছ, তোৰ লগত একেবাৰে শ্বুট কৰি যোৱা। আচলতে তই সেইবিলাক কামৰে যোগ্য হয়, বুজিলি? হয়নে নহয় দেউতা, তুমিয়ে কোৱাচোন। তাকে বাৰু, মই কৈছোঁ যি কৰিছোঁ বাৰু ঠিকেই আছে, খালি মোক বদনামত নেপেলাবি আৰু, সেইটোৱেই কথা আৰু। তুমি ঠিকেই কৈছা। আমাক আকৌ বদনামত নেপেলাবি দেই তই। আৰু শুন, মই টাউনত পঢ়িবলৈ যাম। পঢ়ি শুনি চাকৰি কৰিম। তোৰ দৰে লেভেল নাইকিয়া কাম মই নকৰোঁ। আৰু শুন, মোৰ যেতিয়া নতুন ফ্ৰেণ্ডছ বনিব, সেই ফ্ৰেণ্ডছবিলাকৰ আগত তই নোলাবি। ওলালেও কিন্তু তই যে এজনী পাচলি বেপাৰী সেইটো কিন্তু নকবি, বুজিলি? তোৰ ইজ্জত নাইকিয়া হ'ব পাৰে, কিন্তু আমাৰ আছে। তোৰ কাৰণে যাতে মই মোৰ নতুন ফ্ৰেণ্ডছবিলাকৰ আগত লাজ পাব লগা নহয়, সেইটো কথা কিন্তু মনত ৰাখিবি। ভণ্টি, তই চিন্তা নকৰিবি। মোৰ কাৰণে কোনেও লাজ পাব নালাগে। মোৰ কাৰণে কাৰোবাৰ কিবা ক্ষতি হোৱাটো মই নিবিচাৰোঁ। গুড গাৰ্ল। হেৰি নহয় মাজনী, তুমিচোন মোক টাউনলৈ গৈ পঢ়াৰ কথাটো কোৱাই নাই। মই আকৌ ভাবিছিলোঁ তোমাক মায়ে ক'লে বুলিহে। তুমি পইচা পাতি পিছে যোগাৰ কৰিলা নাই? মোক কিন্তু বহুত পইচা লাগিব পঢ়িবৰ কাৰণে। তাৰপাছত বাৰু চাকৰি পালে সকলোবিলাক সুতে মলে ঘূৰাই দিম, তুমি চিন্তা কৰিব নালাগে। তাকেহে মোৰ মাৰাই কোৱাই নাই নহয়। তুমিতো জানাই আমি ইমান ধনী মানুহ নহয় বুলি। পইচা পাতি হাতত নাথাকেইচোন আজিকালি। যেনে তেনে কৰি ঘৰখন চলাই থকা হৈছে। টাউনত গৈ নপঢ়িলে নহয়নে? দেউতা, তুমি এইবিলাক কি কথা কৈ আছা? মাক ক'বগৈ লাগেনে? ৰ'বা, মাক ক'বগৈ নালাগে। মই তোমাক কথাষাৰ সুধিছোঁহে যে টাউনত গৈ নপঢ়িলে নহ'বনে? এই ওচৰতেচোন আমাৰ কলেজ এখন আছেই, তাতো পঢ়িব পাৰিলাহেঁতেন কিবা লাইন চাইন লৈ। নাই, ইয়াত মই নপঢ়োঁ। মই টাউনতে পঢ়িম। আৰু মই এটা বেলেগ লাইন লৈ পঢ়িম, যিটো ইয়াত নাই। মোৰ ফেচবুক ফ্ৰেণ্ড এজনীয়ে এই লাইনটো দিছে, আৰু সেইটো কৰ্চ 6 মাহ পঢ়িলে হ'ব। 6 মাহৰ পিছতে চাকৰি হৈ যাব, তুমি চিন্তা কৰিব নালাগে। হয় নেকি? এইটোচোন বৰ ভাল কথা। তাকেহে যেনে তেনে কৰি পইচাকেইটা যোগাৰ কৰিব লাগিব। মই কথা এটা ভাবিছোঁ পিছে। আৰু কি বেলি, যাচোন যা ইয়াৰ পৰা। আমি কিবা এটা গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ, তাই আকৌ ইয়াতে ভেবা লাগি ৰৈ আছে। যা, ঘৰৰ কিবা কিবি কাম কৰিবলৈ আছে নহয়, কৰগৈ। আমাৰ কথা ইয়াত শুনি থাকিব নালাগে। এইবিলাক কথা তই একো বুজি নাপাওঁ। যা ইয়াৰ পৰা। হ'ব, বেয়া নাপাবা, তোমালোকে পাতা, মই আঁতৰি দিছোঁ। দেউতা, তুমি কি কথা কৈ আছিলা? তাকে ভাবিছোঁ মাটি অকণমানকে বিক্ৰী কৰি দিব লাগিব। নহ'লেতো উপায় নাই, ক'ৰ পৰা মই টকা যোগাৰ কৰোঁ। থাকোঁতেতো মাটি সম্পত্তি ধেৰ আছে, গতিকে সেই অকণমান মাটিকে বিক্ৰী কৰি দিম, তুমি চিন্তা নকৰিবা। ঠিক আছে তেনেহ'লে, তুমি যা যোগাৰ কৰা। মই কিন্তু পৰহিলৈ যামগৈ। হ'ব, মই যাওঁ, এই গাঁওবুঢ়াৰ ওচৰলৈকে যাওঁ। গাঁওবুঢ়াই সেই মাটি অকণ ল'ম বুলি কৈ আছিলে নহয়। ঠিক আছে দেউতা, তুমি যোৱা। ভালে কৰিছ দে। পিছে মোৰ কথা আকৌ তই কৈ দিলি নি কিবা পেৰক? নাই ককা, মই তোমাৰ কথা একোৱেই কোৱা নাই। তাকেই, যদি এইটো মোৰ আইডিয়া বুলি গম পাই বাপেৰে আহি মোক কি কৰিবহি ঠিক নাই। তই টেনশ্যন নলবি, মই তোক সহায় কৰিম। ককা, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে, আৰু তোমাৰ ওপৰতে সকলোবোৰ ভৰসা কৰি আছোঁ। মই মোৰ মাৰ কাৰণে সকলো কৰিব পাৰিম। তই অকণো চিন্তা নকৰিবি আইজনী, তই মোৰ নাতি। এই চকুৰ সন্মুখতে মই তোক আলহী এঠানি হ'বলৈ কেতিয়াও নিদিওঁ। ককা, জানানে মোৰ মাজনী দেখিবলৈ কেনেকুৱা আছিলে? মোৰ মনত নাথাকিব পাৰে, কিন্তু মই মোৰ মনৰ মাজতে কল্পনা কৰি লওঁ। আৰু কি জানা, সদায় ৰাতি সেই কল্পনা কৰা মাজনীৰ বুকুতে শুই থাকোঁ, আৰু এনেকৈ ভাবি টোপনি যাওঁ। আৰু যেতিয়া দেখি তুমি মোৰ মা জীয়াই আছে বুলি ক'লা, তেতিয়াৰ পৰা বহুত ভাল লাগি আছে মনটো। মোৰ মাজনী মুখখনলৈ চাবলৈ বৰ মন গৈ আছে। ক'ত বা আছে, কি বা কৰি আছে? ককা, কোৱাচোন, মা বাৰু ভালেৰে আছেনে? মই বাৰু এইটো জনমত মাক লগ পামনে ককা? আৰে তোৰ মা বহুত ভালকে আছে, আৰু ভগৱানে তোৰ মাক সুখেৰে ৰাখিছে।
আচলতে তোৰ মাৰ লগত বহুত অন্যায় হ'ল আৰু এই অন্যায়খিনি ন্যায় পাব লাগিব আৰু এই ন্যায় পাবলৈকে ভগৱানে তোৰ মাৰক ভালদৰে ৰাখিছে। আচলতে তহঁতৰ মাৰৰ ফালৰ সম্পৰ্কীয় কোনোৱেই নাই, আছিলে যদিও সেইবিলাক সম্পৰ্কৰ চিনচাপ নাই। সেইকাৰণে তই তোৰ মাৰক বিচাৰি পাবলৈ ইমানখিনি সময় লাগিলে। তোৰ যদি আত্মীয় কোনোবা আপোন মানুহ থাকিলেহেঁতেন তেনেহ'লে তোক নিশ্চয় বিচাৰি দিলেহেঁতেন। সেইটো হয়, ময়ো ভাবোঁ মোৰ যদি মামাহঁতে থাকিলেহেঁতেন নিশ্চয় মোৰ মাক বিচাৰি দিলেহেঁতেন। অৱশ্যে আজিকালি সম্পৰ্কীয় মানুহবিলাককো বিশ্বাস কৰিবলৈ বৰ টান। আচলতে সম্পৰ্কীয় মানুহ বুলিয়েই নহয়, মানুহ মাত্ৰেই বিশ্বাস কৰিবলৈ বৰ টান। কোনে কেতিয়া বুকুত কামোৰ মাৰিব ঠিক নাই। সেইকাৰণে আইজনী তই অকণমান ভালদৰে থাকিবি। আচলতে তোক আজি সঁচা কথা এটা কওঁ লাগিছে, নকওঁ লাগিছে। ককা, কি সঁচা কথা কোৱাচোন? আচলতে সঁচা কথাবোৰ তই জানিব লাগিব, কিন্তু এটা কথা, মই কোৱা কথাবোৰ যাতে তই কাকো নকওঁ। ককা, মই তোমাক কথা দিছোঁ, মই তোমাৰ বিশ্বাস ভংগ নকৰোঁ। কোৱাচোন, কোৱা, কি সঁচা কথা আছে? ঠিক আছে আইজনী, কথাবোৰ কওঁ, মনত খালি বেছিকৈ দুখ কৰি নাথাকিবি। আচলতে তই যিজনী মাক মাহীমা বুলি মাত সেইজনী তোৰ মাহীয়েৰহে, মানে তোৰ মাৰৰ নিজৰ ভনীয়েক। কি ককা, তুমি এইবিলাক কি কৈছা? ইমান দিনে মই নজনাকৈ আছিলোঁ। কিয় মোক কোনেও এবাৰলৈ নক'লে? কিয়? আইজনী, অধৈৰ্য নহবি। সেইজনী মোৰ নিজৰ মাহী যদি মোক কিয় মৰম নকৰে? আৰু মোৰ দেউতালৈ কিয় বিয়া হৈ আহিলে? কিয়? তোৰ মাহীয়েৰ আৰু তোৰ মাৰে বৰ সৰুতে মাক দেউতাকক হেৰুৱাইছিলে। মাক দেউতাক ঢুকোৱাৰ পিছতে সিহঁতি দুয়োজনী টাউনৰে কোনোবা ধনী মানুহৰ ঘৰত কাম কৰা ছোৱালী হিচাপে আছিলে আৰু সেইখন ঘৰতে কামো কৰিছিলে আৰু পঢ়া শুনাও কৰিছিলে। যিখন ঘৰত কাম কৰি আছিলে সেইখন ঘৰৰ মালিকৰ চাকৰি শেষ হোৱাৰ পিছতে গাঁৱৰ ঘৰলৈ ঘূৰি আহে আৰু সেইখন গাঁৱৰে পৰা মই তোৰ আইতাৰক বিয়া পাতিছোঁ। তহঁতৰ মা আৰু মাহীয়েৰো সেই গাঁৱৰ ঘৰলৈ তেওঁলোকৰ লগতে আহিছিলে। গাঁৱৰ ঘৰত থকাৰ দুদিনমানৰ পিছতে তোৰ মাহীয়েৰ টাউনৰ এটা ল'ৰালৈ পলাই গুচি গৈছিলে। ল'ৰাটো একেবাৰে ভাল নহয়। তাৰমানে মাহী এজনলৈ বিয়া হোৱা? 2 বছৰমান থাকিল। বিয়া হোৱা 3 বছৰমানৰ পাছতে এজনী ছোৱালী সন্তানৰ জন্ম হয় আৰু সেই ছোৱালীজনীয়ে হৈছে এতিয়া থকা তোৰ ভনীয়েৰ। যিজনী ছোৱালীৰ কাৰণে ৰামধন মৰি যাব পাৰে, যিকোনো কাম কৰিব পাৰে, সেইজনী আচলতে ৰামধনৰ নিজৰ জীয়ৰী নহয়। কি ককা, তুমি এইবিলাক সঁচাকৈ কৈছানে? আইজনী, মই যি কৈছোঁ সকলোবিলাক সঁচা কথা। ছোৱালীজনী জন্ম হোৱাৰ 4 মাহমানৰ পাছতে তাইক গিৰিয়েকে ঘৰৰ পৰা খেদি পঠিয়ালে। ইফালে আকৌ ৰামধনেও তোৰ মাৰক বিয়া পাতিছিল। সেইখন গাঁৱলৈ ৰামধন অহা যোৱা কৰি থাকোঁতেনে তোৰ মাৰ লগত চিনাকি হৈ ভালপোৱাৰ সম্পৰ্ক হয় আৰু তোৰ মাহীয়েৰ যোৱাৰ এমাহমানৰ পাছতে তোৰ মাও ৰামধনলৈ বিয়া হৈ আহে। বিয়াৰ 2 বছৰমানৰ পাছতে তই জন্ম হৈছিলি। সকলোবোৰ ঠিকেই আছিলে। ৰামধনে দিনে নিশাই কষ্ট কৰি ঘৰখন চলাইছিল। তোৰ মাৰো বৰ ভাল আছিল। ঘৰ ধৰি খোৱা এজনী বৰ লক্ষী ছোৱালী আছিলে। তোৰ দৰে বহুত খেতি বাতি কৰিছিল তোৰ মাৰে। ৰামধনক প্ৰতিটো কামতে সহায় কৰিছিল। কিন্তু কাল অমানিশা সেইদিনাই নামি আহিছিল, যিদিনা তোৰ মাহীয়েৰে কোলাত সেই কণমানিজনীক লৈ তহঁতৰ ঘৰলৈ আহিছিল। তোৰ মাহীয়েৰ সৰুৰে পৰা বৰ চঞ্চল আছিল আৰু তোৰ মাৰে গম নোপোৱাকৈ তাই ৰামধনৰ লগত অবৈধ সম্পৰ্ক কৰে। কি এইবিলাক মই কি শুনিছোঁ মই? মোৰ মাৰ লগত ইমান অন্যায় হ'ল আৰু মোৰ দেউতা বুলি ক'বলৈ আচলতে ঘিণ লাগিছে। নিজৰ পত্নী থকাৰ পাছতো নাই মই ভাবিবই নোৱাৰোঁ এনেকুৱা এজন চৰিত্ৰহীন মানুহক মই দেউতা বুলি মাতোঁ। যিজন মানুহে মোক তেওঁৰ সন্তান বুলি নাভাবে, প্ৰতিটো মুহূৰ্ততে তিৰস্কাৰ কৰি থাকে, কষ্ট দিয়ে, আৰু যিজনী মানুহে প্ৰতি মুহূৰ্ততে মোক কথা শুনাই থাকে আৰু মই মোৰ নিজৰ দেউতা মা বুলি সকলোবিলাক পাহৰি পেলাওঁ। ককা, কোৱা, পিছৰখিনি শুনিম মই, কোৱা। এদিন তোৰ মাৰে সকলোবিলাক নিজ চকুৰে ধৰা পেলালে। তোৰ মায়ে যেতিয়া গম পালে তাৰ পিছৰে পৰা দুয়োটাই তোৰ মাৰৰ ওপৰত অত্যাচাৰ কৰিবলৈ ল'লে। তোৰ মাৰক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিবলৈ ল'লে আৰু এদিন ৰাতি তোৰ মাৰে বাধ্যত পৰি ক'ৰবালৈ গুচি যায়। সেইদিনা ৰাতি তোৰ মাৰে আমাৰ ঘৰলৈ আহে আৰু এখন দীঘল চিঠি মোক দি থৈ যায়। তাতে সকলোবোৰ কথা লিখি থোৱা আছিলে আৰু তোক চাবলৈ কৈ থৈ গৈছিলে। বাধ্যত পৰি তোক এৰি থৈ যাব লগা হৈছিলে। আচলতে মাৰ হাতত একো উপায় নাছিলে। তাই কৈছিলে যে মই নমৰোঁ, মই জীয়াই থাকিম,
মই মোৰ ছোৱালীজনীক চাবলৈ আহিম। পিছদিনাখন গোটেই গাঁৱত জনাজাত হ'ল যে তোৰ মাৰ ক'ৰবালৈ গুচি গ'ল, আৰু ৰামধনু স্বীকাৰ কৰিলে যে তোৰ মাহীৰৰ লগত অবৈধ সম্পৰ্ক থকাৰ কাৰণেই তোৰ মাৰ ক'ৰবালৈ গুচি গৈছে। তোকতো সিহঁত দুটাই নৰখা কথাই আছিলে, কিন্তু কি হ'ব, গাঁৱৰ মানুহে আলোচনা বিলোচনা কৰি আৰু গাঁৱৰ মানুহে দিয়া সিদ্ধান্ত অনুসৰিয়ে বাধ্যত পৰি তোক সিহঁতি লালন পালন কৰাৰ দায়িত্ব লয়। এইটোৱে আছিল তোৰ জীৱনৰ আচল সত্য। কি ক'ম মই? মোৰ মুখৰ মাত হেৰাই গৈছে। আজি ইমান বছৰে মই মাৰ পৰা দূৰত আছো, মোৰ নিজৰ দেউতা আৰু মাহীৰ কাৰণে। মানুহবোৰ বাৰু কিয় ইমান নিষ্ঠুৰ? নিজৰ মানুহবিলাককে বিশ্বাস কৰিবলৈ টান হৈছে ককা। কি কৰি মই একো ভাবিয়ে পোৱা নাই। আচলতে মাৰ লগত বহুত অন্যায় হ'ল। মাক মই ন্যায় দিব লাগিব। মই মাক বিচাৰি উলিয়াম। কিন্তু ককা, মাৰ বাৰু মোলৈ অকণো মনত পৰা নাইনে? এবাৰতো মোক চাবলৈ আহিব পাৰিলেহেঁতেন। তই সেইবিলাক কথা এতিয়া নাভাবিবি। মাত্ৰ তোৰ এটাই লক্ষ্য, তোৰ মাৰক বিচাৰি উলিওৱাটো। মাৰক বিচাৰি ওলোৱাৰ পিছত তোৰ কিমান অভাৱ অভিযোগ আছে সকলোবোৰ কবি। ককা, মই মোৰ মাক যেনে তেনে কৰি হ'লেও বিচাৰি উলিয়াবই লাগিব। ছোৱালী, তই এইবিলাক কি কথা বকি আছ? অদৰকাৰী কথা কৈ আমাৰ মাথা গৰম কৰি নলবি কিন্তু। তোক ৰুমৰ ভিতৰত বান্ধি লৈ পিটিলে মানেও ইয়াত তোক বচাবলৈ কোনো নাহে কিন্তু। কথাষাৰ মনত ৰাখিবি। বহুত দিন পিটন খোৱা নাইতো, তোৰ তেল বাঢ়িছে। আচলতে এইজনীয়ে দুটকামান ঘটিবলৈ লৈছে যে, সেইকাৰণে এই উৎপাতটো অলপ বেছিয়ে হৈছে। আপুনি ঠিকেই কৈছে। সাধাৰণ পাচলি কেইটামান বিক্ৰী কৰি বৰ ফুটনি হৈ গৈছে। দেউতা, তুমি যে মোক এইজনী বুলি কৈ আছা, মই তোমাৰ কোন হয়? তই একোৱেই নহয় আমাৰ কাৰণে। তই এটা আমাৰ কাৰণে বুজা। ঠিক আছে, মই যদি তোমালোকৰ কাৰণে বুজা হয়, তেনেহ'লে কোৱা, মোৰ মা ক'ত আছে? মই মাৰ ওচৰলৈ গুচি যাম। আছে চাগে ক'ৰবাত ভিক্ষা কৰি। দেউতা, তুমি মোৰ মাক বিচাৰি দিয়া। এনেকৈ মই তোমালোকৰ কষ্ট সহ্য কৰি থাকিব নোৱাৰোঁ। তোমালোকৰ ওচৰৰ পৰা মই একেবাৰে গুচি যাম। দেউতা, সঁচাকৈ মোৰ মাক বিচাৰি দিবানে? আৰে তোৰহে মা, তই নিজে বিচাৰি ল। হাত আছে ভৰি আছে, যা আকৌ তই নিজে বিচাৰি। ঠিকেই কৈছ ৰামধন। হাত আছে ভৰি আছে যেতিয়া তাই নিজেই বিচাৰি যাব লাগিব, আৰু তাইৰহে মাক, তোৰতো একো নহয় তাই। নহয় মানে খুৰাদেউ, এই বেছিকৈ সেই মাকৰ কথা কৈ থকাৰ কাৰণেহে মই তাইক কথাটো ক'লো ধেমালিকে। আচলতে সেই সকলো কথা ধেমালিও নহয়, চিৰিয়াছো হ'ব লাগিব, নহয় জানো? পিছে মই সেই বাহিৰতে চিঞৰি কোনেও সেই ওলাই নোযোৱাৰ কাৰণে ভিতৰলৈ সোমাই আহিলোঁ। বেয়া চেয়া নাপাবা বোৱাৰী। নাই, বেয়া পোৱা নাই। আপুনিচোন আমাৰ ঘৰৰে মানুহ। যোৱা বুজিছা, খুৰাদেউ ইমান দিনৰ মূৰত আহিছে, চাহ একাপ দিয়াগৈ। নাই, মই সেই চাহ নাখাওঁ, চাহটো এৰিছোৱেই। পিছে চাহ খাবলৈ মই অহাও নাছিলোঁ বাৰু, বিশেষ এটা কাৰণতহে আহিছিলোঁ। আচলতে আইজনীয়ে সকলোবিলাক কথাই গম পালে, সেইকাৰণে তহঁতক বাৰে বাৰে মা ক'ত আছে বুলি বিচাৰি আছে। আচলতে মই তাইক মনে মনে ক'ম বুলি ভাবিছিলোঁ, তহঁতি নজনাকৈ। কিন্তু মই আজি সেইটোহে জনাবলৈ আহিলোঁ যে মোৰ পৰাই আইজনীয়ে সকলোবিলাক কথা গম পালে, আৰু মই ক'বই লাগিব। এনেকৈ আৰু মই কিমান দিন লুকুৱাই ৰাখিম? বুঢ়া হৈ আহিছোঁ, কেতিয়াবা মৰি থাকিলে মোৰ আত্মাটোও শান্তি নাপাব। আপুনি বাৰু এইবিলাক কথা এতিয়াই কিয় কৈ দিলে? আমি নিশ্চয় এদিন ক'লোহেঁতেন নহয়। আমাৰ পৰিয়ালৰ মাজৰ কথাত আপোনাৰ সোমাবলৈ কোনো দৰকাৰ নাছিলে খুৰা। কথাষাৰ কোৱাৰ বাবে বেয়া নাপাব। আৰু তুমি মোৰ মা আৰু দেউতাৰ সংসাৰত সোমাবলৈ কি দৰকাৰ আছিলে? তহঁতৰ পৰিয়ালৰ মাজত নোসোমালোহেঁতেন, কিন্তু মই সোমাবলৈ বাধ্য, কাৰণ মোৰ ওচৰত প্ৰমাণ আছে। প্ৰমাণ? কি প্ৰমাণ আছে আপোনাৰ ওচৰত? তোৰ বায়েৰ জুৰিয়ে লিখি থৈ যোৱা এখন চিঠি, য'ত নেকি তহঁত দুটাৰ ক'লা অধ্যায়বিলাক লিখি থৈ গৈছে। কি জুৰিয়ে লিখি থৈ গৈছিল? কিন্তু অতদিনে আপুনি কিয় কোৱা নাছিলে? আচলতে কোৱাৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ। উপযুক্ত সময় আহিলে কম বুলি ভাবি থৈছিলোঁ, আৰু এতিয়া সেই উপযুক্ত সময় আহি পালেহি। আৰু শুন, তহঁত দুটাই এই ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰিবলৈ এৰিবিহঁত। নাই ককা, অত্যাচাৰ কৰিবলৈ আৰু মই নিদিওঁ। আৰু অত্যাচাৰ কৰিবলৈ মই এইখন ঘৰত আৰু কেতিয়াও নাথাকোঁ। তাৰমানে তই আমাৰ দুটাক বিপদত পেলাম বুলি ভাবিছ? বিপদলৈ তুমি ভয় কৰিছা, কিন্তু তুমি যে এটা নিজেই ডাঙৰ বিপদ, সেই কথাটো তুমি এবাৰ ভাবিছানে? তুমি যে আমাৰ জীৱনলৈ আহি এটা ডাঙৰ বিপদ হৈ থিয় দি ৰলা, সেইটো কথা কেতিয়াবা ভাবি চাইছানে? নাই মোক চম্ভালি কথা কবি। সঁচা কথা ক'লে গাত পাব নালাগে। অতদিনে মই মনে মনে আছিলোঁ, সকলো সহি আছিলোঁ, নিজৰ মা দেউতা বুলি তোমালোকক ভাবিছিলোঁ। কিন্তু এতিয়াৰ পৰা আৰু মই সহি নাথাকিম।
শক্তিশালী হ'ব লাগিব, সাহসী হ'ব লাগিব। কাৰণ মই মোৰ মাক ন্যায় দিব লাগিব। হেৰি, মনে মনে আছে যে আপোনাৰ জীয়াৰৰ মুখখন দেখোন বেছিকৈ বাঢ়িছে। দেখিছেনে এইবিলাক কি কথা কৈ আছে? দৰকাৰ হ'লে মই আইনৰ সহায় ল'ম। কি আইজনী, এইবিলাক তই কি কৈ আছ? এইবোৰ নকৰিবিচোন, ৰচোন ধৈৰ্য ধৰ। তই দেউতাৰৰ ওপৰত এইবিলাক কি কৰিবলৈ কৈছ? মই তোৰ দেউতাৰ হয়। কি তোমাৰ লাজ লাগিব লাগিছিলে দেউতা। এতিয়াহে তুমি মোক জীয়েক বুলি চিনি পাইছা নেকি? অতদিনেচোন তুমি মোক জীয়েক বুলিয়ে নাভাবিলা। কিমান অত্যাচাৰ কৰিলা। অকণমান সময়ৰ আগলৈকে মই তোমালোকৰ কাৰণে বুজা আছিলোঁ। আজিলৈকে কোনোদিনে মোক তুমি নিজৰ ছোৱালী বুলি নাভাবিলা। পৃথিৱীত এনেকুৱা দেউতাক খুব কমেই আছে, যি নেকি নিজৰ জীয়েকক জীয়েক বুলি নাভাবে। নিজৰ ছোৱালীজনীলৈ অকণমানো পুতৌ নজন্মে। আজিলৈকে কোৱাচোন তুমি, এবাৰলৈ হ'লেও তুমি মোক মৰমেৰে মাতিছানে? প্ৰতিদিনে মই কান্দিব লাগে। মোৰ অন্তৰৰ কথা কোনেও বুজি নাপায়। নিজৰ বুলি তুমিয়ে আছিলা। দেউতা, তোমাৰ মোৰ তেজৰ সম্পৰ্ক আছে, তথাপিও তুমি মোক ভাল নোপোৱা। তোমাৰ পৰা মৰমৰ এষাৰ মাত পাবলৈ মোৰ বৰ মন গৈছিল। ভণ্টিক যেনেদৰে তুমি মৰম কৰা, ঠিক তেনেকৈ মৰম পাবলৈ মোৰ বৰ মন গৈছিল। তাইক যে কি নকৰা। ক'ৰবালৈ গ'লে তাইলৈ কিবা নহয় কিবা এটা লৈ আহিছিলা। মৰমেৰে তাইক ভাত খুৱাই দিছিলা। আৰু মনে মনে মই সৌ দূৰৰ পৰা চাই থাকোঁ। কেতিয়াবা মই তোমাৰ ওচৰলৈ বৰ হেঁপাহেৰে আহোঁ। কিজানিবা তুমি মৰমত এবাৰ মাতা, কিন্তু নাই, মই তোমাৰ পৰা এষাৰো মৰমৰ মাত নুশুনিলোঁ। আইজনী, ৰচোন নাকান্দিবি। আইজনী বুলি নামাতিবা। এইবিলাক নাটক কৰি দেখাব নালাগে। তুমি চিন্তা নকৰিবা, মই আইনৰ সহায় নলওঁ, মই পুলিচৰ সহায় নলওঁ, কিন্তু প্লিজ মোক মাক বিচাৰি দিয়াত তুমি সহায় কৰি দিয়া। ৰামধন, তই তাইক মাকক বিচাৰি দিয়াত সহায় কৰ। যিমান যি হ'লেও জুৰি তোৰ প্ৰথম পত্নী, গতিকে তই তোৰ দায়িত্ব বুলি ভাবি তাইক অকণমান সহায় কৰ। হ'ব বাৰু খুৰাদেউ। আজি আপুনি ছুটি ল'ম বুলি কৈছিলে নহয়, ছুটি ল'বলৈও নাপালে। ইমান জৰুৰী কেছ নে এইটো? এইটো এটা বহুত ইম্পৰ্টেণ্ট কেছ হয়। আমাৰ লগৰ দুজনে দুটা মানুহক গ্ৰেপ্তাৰ কৰিছে, আৰু সিহঁতি ধৰি নিয়া ছোৱালী কেইজনীমানকো আমাৰ থানালৈ অনা হৈছে। আৰু পুলিচৰ আগততো সিহঁত হাৰি যাব নোৱাৰে। হয় নেকি? পিছে সিহঁতেনো কি কৰিলে? নকবা বুজিছা, বহুত ডাঙৰ কাম কৰিছে সিহঁতি। এই ছোৱালীবিলাকক চাকৰি দিম বুলি মিছা প্ৰলোভনেৰে সিহঁতক মাতি আনে, আৰু এই মানুহ দুটাই এই ছোৱালীবিলাকক একগোট কৰি নি এই বেলেগ জেগালৈ লৈ যায়। ইহঁতৰ ওপৰতো আকৌ এজন বছ আছে। ইহঁতি দুটা আকৌ ছোৱালীবোৰ গোটোৱাৰ এজেণ্ট হেনো। জানিব পৰা মতে এই দেহ ব্যৱসায়ী ঘাটিটো এইখন চহৰতে আছে। ইহঁত দুটাক ধৰিলে যেতিয়া দেহ ব্যৱসায়ীৰ আচল ঘাটিটো ধৰিব পৰা যাব। গতিকে মই আজি যাবই লাগিব, বুজিছা। শুনকচোন, ছোৱালীবিলাক বাৰু ক'ৰ? ছোৱালী বুলি ক'লে মোৰ বুকুখন কিবা এটা বিষাই যায়গে। হেৰি, আপুনি মোৰ ছোৱালীজনীৰ ওচৰলৈ কেতিয়া যাব বাৰু? ইমান বছৰে আমি দূৰত আছিলোঁ। আপোনাৰ চাকৰিৰ কাৰণে অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল। যোৱা কেইবছৰ ধৰি মই বৰ কষ্টত আছোঁ, আপুনিতো জানেই। যাম, তোমাৰ ছোৱালীজনীৰ ওচৰলৈ যাম। মই তোমাক কথা দিছোঁ নহয়, সেইজনী তোমাৰেই অকল ছোৱালী নহয়, মোৰো ছোৱালী। গতিকে আমাৰ ছোৱালীজনীৰ ওচৰলৈ আমি নিশ্চয় এদিন যাম, আৰু তাইক আমি লৈ আহিম। তুমি দুখ কৰি নাথাকিবা। কিনো দুখ কৰি নাথাকিবা বুলি কয়? জানেইচোন, প্ৰতিদিনাই ছোৱালীজনীলৈ মনত পেলাই কান্দিয়ে থকা হয়। মোৰ কিবা এটা ভয় লাগিছে, জানেনে? কিয়? কি হৈছে তোমাৰ? নহয়, মানে আপুনি যে ক'লে ছোৱালীবোৰক ধৰি নি দেহ ব্যৱসায় কামত লগাই বুলি। ভগৱানে নকৰক যদি মোৰ ছোৱালীজনীও। তুমি এইবিলাক কি অদৰকাৰী কথা কৈছা? ইমান দিনে তুমি ছোৱালীজনী ভালৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰা। গতিকে তাইক ভগৱানে সদায় কুশলে ৰাখিব। আৰু তুমি চিন্তা নকৰিবা, যিহেতু মানুহ দুটা ধৰা হৈছে, গতিকে সকলোবোৰ ওলাই যাব। মোৰ কিবা মনটোৱে অকণো মনা নাই। হেৰি, মই বাৰু আপোনাৰ লগত থানালৈ যাব পাৰিমনে? তুমি থানালৈ যাব খুজিছা, কিন্তু কিয়? আপুনি মোক বাধা নিদিব, মই যাম থানাত থকা ছোৱালী কেইজনীৰ মুখকেইখন চাবলৈ। প্লিজ আপুনি না নকৰিব। না বাৰু নকৰোঁ, কিন্তু তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিছিল। মই অসমৰ বাহিৰত ইমান ডাঙৰ কোম্পানী এটাত ইমান ভাল চাকৰি এটা কৰি আছিলোঁ, কিন্তু তোমাৰ আৰু আমাৰ ছোৱালীজনীক বিচৰাৰ স্বাৰ্থতে সেই চাকৰিটো এৰি দিলোঁ, আৰু মাজে মাজে আহি অসমত পুলিচৰ কাৰণে ইণ্টাৰভিউ দি থাকোঁ। অৱশেষত ভগৱানে মোক সেই চাকৰিটো দিয়াৰ কাৰণে আমি ইয়ালৈ আহিবলৈ পালোঁ। এই সকলোবিলাক মই তোমাৰ কাৰণে কৰিছোঁ।
তোমাৰ মনটোক তোমাৰ অন্তৰখনক বুজিবলৈ চেষ্টা কৰিছোঁ কিমানখিনি তুমি দুখ পালা আৰু সেই দুখ যাতে তুমি কেতিয়াও নোপোৱা আৰু সদায় সুখী হৈ থাকা মই সেইটোৱেই বিচাৰোঁ মই তোমাক কৈছোঁৱে মই তোমাৰ ছোৱালীক তোমাৰ ওচৰলৈ উভতাই আনিম তুমি মোৰ ওপৰত সেইকণ বিশ্বাস ৰাখিব লাগিব মই আপোনাক বিশ্বাস নকৰোঁ বুলিনো কোনে ক'লে কিন্তু মোৰ মনটোৱে মনা নাই সেই ছোৱালীকেইজনীৰ মুখখন চাবলৈ মোৰ বৰ মন গৈছে প্লিজ আপুনি না নকৰিব হ'ব ঠিক আছে বাৰু তুমি ইমানকৈ কৈছা যেতিয়া ওলোৱা হাইজনী কন্দা কটা কৰি নাথাকিবা তোমাৰ ঘৰত খবৰ দিছান নাই মালৈ ফোন কৰিছিলোঁ মাহঁত আহি আছে পিছে আইজনী তোমাৰ ঘৰ ক'ত মোৰ ঘৰ তেতেলী পথাৰৰ টেকেলা গাঁৱত কি তোমাৰ ঘৰ টেকেলা গাঁৱত অঁ আপুনি চিনি পায় নেকি অঁ মই বাৰু চিনি পাওঁ পিছে তোমাৰ দেউতাৰৰ নাম কি মোৰ দেউতাৰ নাম ৰামধন কি তুমি ৰামধনৰ ছোৱালী মই কি শুনিছোঁ নিজকে বিশ্বাস কৰিব পৰা নাই জুৰি কি ভাবি আছা তুমি চিনি পোৱা নেকি নাই মানে চিনি পাইছোঁ তাৰমানে তাৰমানে আপুনি ঠিকেই ধৰিছে অতীতৰ মোৰ সেই গাঁওখন সেই ঘৰখন কি আচৰিত আইজনী তুমি ৰামধনৰ সৰুজনী ছোৱালী নে ডাঙৰজনী ছোৱালী মই সৰুজনী ছোৱালী আপুনি মোৰ দেউতাক চিনি পায় নেকি ছাৰ মোক ক্ষমা কৰি দিয়ক মোক এৰি দিয়ক মই আপোনাক সকলোবিলাক ক'ম মোৰ বছ ক'ত থাকে কি কৰে সকলোবিলাক ক'ম মই মাত্ৰ পইচাৰ কাৰণেহে ছোৱালীকেইজনীক গোটাই দিছিলোঁ মোৰ পইচাৰ বৰ দৰকাৰ হৈছিল ছাৰ মই এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ ছাৰ ইয়াক এৰি নিদিব এই বহুত বেয়া মানুহ এই পাখণ্ডটোৱে মোৰ লগত বেয়া ব্যৱহাৰ কৰিব বিচাৰিছিল ছাৰ নাই ছোৱালীজনী মিছা মাতিছে মই মিছা মাতিছোঁ ৰ'বাচোন মই তোমাক চিনি পাওঁ যেন লাগিছে আপুনি জুৰিবা নহয় জানো মই আপোনাক চোৱাই নাছিলোঁ তাৰ মানে তুমি মিতুল অঁ জুৰিবা মানে মই আচলতে মই এনেকুৱা কাম কৰা নাই মানে মোক আচলতে ফচুৱা হৈছে মোক লগৰবিলাকে ফচাই দিছে মই নিৰ্দোষী চুপ একদম চুপ এটা কথাও তই নকবি তোৰ দৰে দগাবাজ এই পৃথিৱীত তৃতীয়টো নোলাব তোৰ কাৰণে আজি মই কিমান কষ্ট ভুগিব লগা হৈছে সেয়া তই জানো জুৰি তুমি এইবিলাক কি কৈ আছা তুমি ইয়াক কেনেকৈ চিনি পোৱা এই কুলাংগাৰটোৰ কাৰণে আজি মই মোৰ ছোৱালীজনীৰ পৰা আঁতৰত থাকিব লগা হৈছে মোৰ সুখৰ সংসাৰখন ইয়াৰ কাৰণে ধ্বংস হৈ গ'ল তাৰমানে ই কুহিৰ এক্স হাজবেণ্ড অঁ ইয়ে ভণ্টিৰ জীৱনটো ধ্বংস কৰিলে তাৰ পাছত মোৰ জীৱনটো ধ্বংস কৰিলে বাইদেউ মোক পাৰিলে ক্ষমা কৰি দিব ক্ষমা কৰি দিম তই জাননে কিমান ঘৃণনীয় নিকৃষ্ট কাণ্ড কৰিছ এই ছোৱালীজনী কোন তই জাননে বাইদেউ কোন হয় তই এই ছোৱালীজনীক অশালীন ব্যৱহাৰ কৰিব খুজিছিলি নহয় জানো আৰু দেশ ব্যৱসায়ৰ কাৰণে লৈ গৈছিলি কিন্তু তই চিনি নাপালি সেইজনী যে তোৰ আৰু কুহিৰ ছোৱালী কি বাইদেউ এইবিলাক আপুনি কি কৈছে তাৰমানে মায়ে কোৱা কথাবিলাক সঁচা আছিল হে ভগৱান তুমি মোক এইবোৰ কি দেখুৱাইছা সেইজনী কুহি আৰু মোৰ ছোৱালী চিহ নিজৰ ওপৰতে ঘিণ লাগিছে মই জানো মই বহুত বেছি বেয়া মানুহ আচলতে বেয়া কামবিলাক কৰিয়ে আজি মই বহুত ডাঙৰ বেয়া কাম এটা কৰি পেলালোঁ যিটো বেয়া কামৰ কোনো ক্ষমা নাই ঘৃণনীয় নিকৃষ্ট কাণ্ড কৰিলোঁ মই ইমান ডাঙৰ এটা পাপ সহিব নোৱাৰোঁ মই পইচাৰ লোভে মোক সকলো শেষ কৰি পেলালে অ' বাইদেউ শেষ কৰি পেলালে নাই মোৰ মগজে একেবাৰে কাম কৰা নাই ভগৱান কি কৰিলোঁ মই কি কৰিলোঁ কুহি ক'ত আছে এতিয়া বুজিছোঁ তই বুজি পাইছনে তই অনুভৱ কৰিছনে সঁচাকৈয়ে তই যে কিমান ডাঙৰ এটা পাপ কাম কৰিলি হে ভগৱান এইবিলাক মোক কি দেখালা মই ইমান দুৰ্ভগীয়া নে নিজৰ দেউতাকৰ ওচৰত যিমান যি হ'লেও জন্ম দিছিলা যেতিয়া সম্পৰ্কটো দেউতাই হ'ব নাই মোক দেউতা বুলিব নালাগে মই পিতৃৰ নামত কলংক তোৰ কাৰণে সকলো খেলিমেলি হৈ গ'ল সকলো উলট পালট হৈ গ'ল আচলতে ভগৱানে তোক সহ্য কৰিব নোৱাৰিলে
যাৰ কাৰণে তই এনেকুৱা এটা দিন দেখিবলৈ পালি। আইজনী, মোৰ শুন। কি হৈ গ'ল তোৰ লগত? তই ঠিকে আছনে? কোনে কৰিলে তোৰ লগত এনেকুৱা কোনে কৰিলে? মা, মোৰ লগত কোনে এনেকুৱা কৰিলে শুনিবা নেকি তুমি? মই তাক সোধাই নেৰো। মা, মোক এনেকৈ অশালীন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা মানুহজন হৈছে তোমাৰ এক্স হাজবেণ্ড আৰু মোৰ দেউতা। কি আইজনী, তই এইবিলাক কি কৈছ? তই কেনেকৈ গম পালি? তই কেনেকৈ চিনি পালি? কিয়, মোক চিনি তই নাই পোৱা নেকি? বাইদেউ, তই ইয়াত কেনেকৈ? মোৰ হাজবেণ্ড এজন পুলিচ বিষয়া। দেখিছে নহয়, এইজনে মোৰ হাজবেণ্ড আৰু এইখন থানাতে তেওঁ চাকৰি কৰে। আৰু সৌটো দেখিছ নহয়, নিতুল, তোৰ এক্স হাজবেণ্ড। মোৰ জীৱনটোতো ধ্বংস কৰিলেই আৰু এতিয়া নিজৰ জীয়েককে চিহ। তই ইয়াত, তোক মই। ৰ'ব, আপুনি ইয়াৰ ওপৰত থানাৰ ভিতৰত হাত উঠাব নোৱাৰিব। আজি মোৰ ভুলৰ বাবে সকলোৱে সহ্য কৰিব লগা হৈছে। ময়ো নিতুলৰ দৰে এজন অপৰাধী। ৰামধন, জুৰি, মই এজন অপৰাধী, যিজনৰ ক্ষমা নাই, যিজনে নিজৰ ছোৱালী আৰু পত্নীক চিনি নাপালে। সেইজনৰ জানো এই পৃথিৱীত থকাৰ কিবা অধিকাৰ আছে? সঁচাই, সেই পৃথিৱীত আৰু মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। জুৰি, তোমালোক দুয়োকে দেখি মোৰ ভাল লাগিছে। আচলতে তোমাৰ সন্মুখত এনেকৈ থিয় হৈ কথা কোৱাৰ অধিকাৰ মোৰ নাই। আজি মোৰ হৃদয়ে বৰকৈ কান্দিছে। আজি মই কৰা ভুলৰ প্ৰতিটো কথাই মোৰ চকুৰ আগত ভাহি উঠিছে। বাৰু, সেইবিলাক আপোনাৰ নিজৰ কথা। আপুনি কি ভুল কৰিছে, কি শুদ্ধ কৰিছে, সেয়া আপুনি নিজেই জানে। মোৰ ছোৱালীজনী ক'ত? আছে, ছোৱালীজনী সৌ বাহিৰতে বহি আছে। মই গোটেই কথাবোৰ শুনি আছিলোঁ আৰু তাইও সকলো কথাবোৰ শুনি আছে। তাই বাৰে বাৰে তোমাক চাবলৈ বৰ ইচ্ছা কৰিছে, কিন্তু মই তাইক ইয়ালৈ পঠিওৱা নাই আৰু ইয়ালৈ পঠাবলৈ মই সাহস কৰা নাছিলোঁ। সেইকাৰণে প্ৰথমে ময়ে আহিছোঁ। তাই সৌ তাতে বহি আছে। মোৰ ছোৱালী, মোৰ সোণজনী, কিমান বছৰ যে মই তাইক দেখা নাই। তাইক এৰি অহা দিনটোৰ কথা মনত পৰিলে আজিও বুকুখন হাহাকাৰ কৰি উঠে। প্লিজ, আপুনি তাইক মাতি দিয়কচোন। তাই আহিব, নিজেই আহিব তাই। বাইদেউ, পাৰিলে তই মোক ক্ষমা কৰি দিবি। আচলতে মানুহজনৰ গাত কোনো দুখ নাই, মোৰ গাতহে ভুল। ময়ে তহঁতৰ জীৱনলৈ আহি তহঁতৰ সংসাৰখন শেষ কৰিলোঁ আৰু তোৰ ছোৱালী মাইনীক নানা ধৰণৰ কষ্ট দিলোঁ। নিজৰ জন্ম দিয়া দেউতাকৰ বুকুৰ মাজৰ পৰা কাঢ়ি আনিলোঁ, যাৰ ফল মই আজি ভোগ কৰিবলৈ পাইছোঁ। আচলতে দেউতাকৰ মাইনীৰ প্ৰতি মৰম নথকা নহয়। মোৰ কাৰণে, মোৰ ভয়তে মাইনীক দেউতাকে মৰম নকৰে আৰু মোৰ ছোৱালীজনীক বেছিকৈ মৰম কৰিবৰ কাৰণে সদায় জোৰ কৰিছিলোঁ, কাজিয়া কৰিছিলোঁ আৰু মই যি কওঁ তাকেই শুনিবলৈ বাধ্য কৰাইছিলোঁ। আৰু সেইকাৰণে আজি মই ইয়াৰ ফল ভোগ কৰিছোঁ। মই মোৰ ছোৱালীক ভাল সংস্কাৰ দিব নোৱাৰিলোঁ। যিটোকে লাগে বুলি কয় সেইটোকে দেউতাকৰ হতুৱাই জোৰকৈ হ'লেও দিয়াইছিলোঁ আৰু তাইৰ কথা মতেই দেউতাকে মাটি বিক্ৰী কৰি টাউনলৈ পঠাইছিল। আৰু আজি এই ঘৃণনীয় কাণ্ডটো হ'বলৈ পালে এইবিলাকৰ দায়ী কেৱল মই। বাইদেউ, তোৰ ছোৱালী মাইনীক আমি বহুত কষ্ট দিলোঁ, বহুত। তাৰ মানে তহঁতি চবেই মিলি মোৰ ছোৱালীজনীক কষ্ট দিয়ালি, মোৰ জীৱনটোতো ধ্বংস কৰিলিয়ে। ভাবিছিলোঁ সেই কণমানিজনীলৈ তহঁতৰ মৰম দয়া উপজিব বুলি। সেইকাৰণে কণমানিতে মই এৰি থৈ গুচি আহিছিলোঁ তাইৰ জীৱনটো ভাল হওক বুলি। কিন্তু তহঁতি তাইকো সোধাই নেৰিলি। মা, আজি বুজি পাইছোঁ তুমি আচলতে কেনেকুৱা মনৰ মানুহ। মা, আজি মোৰ এই অৱস্থা কেৱল মাত্ৰ তোমাৰ কাৰণে হৈছে, তোমাৰ কাৰণে। কুহি, মই কি ক'ম? পাৰিলে মোক ক্ষমা কৰি দিবা। আজিৰ পৰা আৰু মই কেতিয়াও বেয়া কাম নকৰোঁ। ছাৰ, মই যেতিয়া দোষীয়ে মোক শাস্তি দিয়ক, যিমান পাৰে সিমান শাস্তি দিয়ক। বলক, মোক লকাপলৈ লৈ বলক আৰু মোক যিমান পাৰে সিমান শাস্তি দিয়ক। বলক।
বল কুলাংগাৰ তোক লকাপতে ভৰাই থওঁ জুৰি মোৰ ছোৱালীজনী ক'ত মোক ছোৱালীজনী লাগে মা মা আইজনী আইজনী মা তুমি মোৰ মা মা নাকান্দিবি আইজনী নাকান্দিবি ইয়াত আৰু কন্দা কটা কৰি থাকিব নালাগে খুৰা খুৰা মা মা তুমি ঠিকে আছা অ' মা তোমালৈ মোৰ বৰ মনত পৰি আছিল জানানে সদায় ৰাতি ৰাতি তোমাক বিচাৰোঁ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ অ' মা মা মাজনী নাকান্দিবি তোৰ লগত মোৰ বহুত কথা আছে ব'ল মাজনী ঘৰলৈ ব'ল খুৰা আপুনিও আমাৰ ঘৰলৈকে ব'লক আইজনী চা গৈ যা তোৰ মাৰৰ লগত অঁ তাই যাবগৈ তাই মাকৰ লগত থাকিব তহঁতৰ দৰে এটা এটা জীৱন তিল তিলকৈ শেষ হ'বলৈ দিয়া মানুহবিলাকৰ লগত থাকি লাভ নাই বা যোৱাগৈ তোমাক আমি বহুত কষ্ট দিলোঁ যাৰ কাৰণে শাস্তি আজি নিজে নিজে ভোগ কৰিছোঁ ভণ্টি যাগৈ মাইনী যাগৈ ৰামধন এতিয়া আৰু কান্দি কাটি লাভ নাই বহুত দেৰি হৈ গ'ল এতিয়া আৰু তোক কোনেও ক্ষমা নকৰে এইবিলাক আৰু আলোচনা কৰি ইয়াত নাথাকোঁ এতিয়া যাওঁ ব'লক ব'লা আইজনী